Good morning. Welcome back to my channel. Dhani Pithibilo আপোনালোক সকলোকে স্বাগতম জনাইছো। সব ঠিক আছে suddenly মানে আমাৰ তেখেতৰ কিবা হল কৈছে তোমাৰ ঘৰত যাওঁ বলা তো মাও কৰে ঠিক আছে যোৱা দুটা গৈ আহা তো মই ৰেডি নাছিলো প্ল্যান নাছিলে ঘৰৰ কাম কৰিব আছে তো ফটাফট ঘৰৰ কাম কিটা কৰি যাম আৰু তেও মানে আমাৰ ঘৰত যাবলে পুৰা ৰেডি হৈছে নখ কাটিছে চুলি কাটিব যাবয়ে দাড়ি কাটিব আৰু মানে কি হয় যেনেকে মোৰ ঘৰত যোৱা লাগে মোৰ পাপাই চাব দামাজি show me your nails এনেকে মানে কব যে হেতু কাৰণে চুলি দাড়ি কাটিব যাব মানে পানিশমেন্ট পাব obviously ফজি ঘৰলে যাব তেতিয়া দেখাব নোৱাৰি কাৰণ হেলে বলা মিলাবা কেনেকে মিলাবা সা আইস বাই জল্দি কানা ইমান দিনে মই কৈ চুলি দাড়ি কটাব পৰা নাছিলো নখ কটাব পৰা নাছিলো আজি মানে শহুৰেকৰ ঘৰত যাব কাৰণে মানে সব কাটিব নিজে কৈছে উলামাৰ এতিয়া উলাই মেলি লগ পাব আজি মই আপোনালোকক মোৰ মাৰ ঘৰলৈ লৈ যাম তে ঘৰ হৈ গৈছো মানে কি হয় বাকি কামবোৰ হৈ যায় মানে কিন্তু বাকি সব হৈ গ'ল কিন্তু ঘৰটো কি হয় মানে আজৰি হৈ লাষ্টত খাইম বুলি থাকো মানে মা হাতটো ওলাই যোৱাৰ পিছত সব কাম একেবাৰে তো সেইটো মানে ঘৰ খোৱাটো দেৰি হৈ যায় আৰু ঘৰটো নখৰাকে এৰি থৈ যাবলৈও ভাল নালাগে তো এতিয়া লগ পাম ৰ'ব যেতিয়া পৰা যাবলৈ যোৱা কথা ক'লে মানে মায়ে তো মোক ইমান হাজবেণ্ডে উৎপাত কৰিছিল ওলালে বুলি কি মই ওলাই মেলি ৰেডি হোৱা তো আমি বহি গৈছো মোৰ কাম সব হৈ গ'ল আৰু তেওঁ এতিয়ালৈকে চুলি দাড়ি কাটি অহাই নাই পাপা অকমান বহু ইমান গৰম উঠিছে ইনষ্টাত ৰিলছ কেইটামান এনেকৈ বনাই লওঁ আপোনালোকে মোৰ ইনষ্টা একাউণ্টটো দেখিছে নাই যাব চাব আকৌ ধানী বা বুলি আছে ধানী হাজৰিকা বুলি চাব ইনষ্টাগ্ৰামত পাইছে মোক আৰু মোৰ একচুৱেলি বেলেগ নহয় ইমান গৰম এনেই কিবা কিবি এক্সপ্ৰেশ্যন দি ভিডিঅ'জ বনাই থাকোঁ চাব দেই ৰ'ব তেওঁ ভালকৈ এতিয়া মই অকণমান ৰিলছ বনাওঁ ভাগ্য চাৰে 10টা পাইছে 11:30 बजे যাবলৈ হোৱাই নাই নেকি छोड़ दो मैंने बात कर लिया আমি এতিয়া ওলাই আহিলো যাওঁ মাৰ ঘৰত আপোনালোককো আমাৰ লগত লৈ যাম বলক গুৱাহাটীত ইমান গৰম পৰিছে কি কৰিম আৰু অলপ কিবা বজাৰ আছিলে বজাৰ কৰি এতিয়া মানে গৈ আছো অৱস্থা বেয়া হৈ গৈছে এনাৰ্জি লেভেল 0 কথা ক'বই মন যোৱা নাই কিমান ৰ'দ দিছে মুখৰ অৱস্থা চাওক কিমান ছান মানে টেন পৰি গৈছে ছানবাৰ্ণ হৈ গৈছে ৰ'দত গাল চালৰ ৰঙা হৈ অৱস্থাই বেয়া হৈ গৈছে কিমান ৰ'দ ইমানেই গৰম আমাৰ ঘৰত চাউল নাছিলে ঘৰত যেন চাউল দালি নাছিলেহে খাব এই দুপৰীয়া এখন ভাত খাব আহিছে ইমান মানে কি ক'ব জোকাইছে কি ঘৰত চাউল দালি নাছিলে নি মানে ছাডেনলি তেওঁলোকে নিজে প্লেন কৰিছে আৰু মোক জোকাই আছে আমাৰ ৰ'বা মই আহি ক'ৰবাত পালোঁ তেওঁ নাই মোক ক'ব মা ঘৰলৈ আহিবলৈ ইমান উৎপাত ৰখি দিছোঁ মই আমাৰ গাড়ীত আহোঁতে কিবা কথা তাত কাজিয়া লাগিলে আৰু মই কান্দি মই এতিয়া গোটেই আইলাইনাৰ কাজল বেয়া হৈ চকু ক'লা হৈ গ'ল ইমান কাচ্চাৰ মাজত
সঞ্জয় দত্ত নিচিনাকৈ খোজকাঢ়ি কাঢ়ি ইমান চাল মাৰি মাৰি কি নানি কি কৈছে যি গৰম উঠিছে এইবোৰ এলেভা মানুহবোৰ এনেকৈ পৰি আছে বেলুন কিনিলে অঁ কালি কি হৈছে এইবোৰ আপোনাৰ ডিজাইনটো পানী দিয়ক কুলাই লগাই দিছে ভণ্টিক কৈছে ব্লগ মানে ব্লগ বনাইছে তই ঠাণ্ডাটো আকৌ দিবলৈ যা ৰিপিট কৰা পাপা হাই বুলি কৈ দিয়ক হেই মই কৈছিলোঁ পাপা এক্সেল লৈ গ'ব ভাল লাগিছে ন সৰু ছোৱালী লাগিছে আৰু মই পাই গ'লোহি চুগাৰ টেষ্ট কৰিলোঁ চুগাৰ মোৰ কিমান আহিছে আৰু চবেই ৱেইট জুখি আছে কিমান পূজা মোৰ ৱেইট গেইন হোৱা নাই বাৰু এতিয়ালৈকে তুমি উঠাচোন তুমি উঠা তোমাৰ আহাচোন উঠা থ এনেকৈ ৱেইটটো নাচাব তলত থৈ চালেও হ'ব বাঢ়িলে আকৌ 92 আছিলে লাষ্ট কি কৈ আছো দিয়া 90 বাৰবাচোন আছে তুমি জোখা চবে কি ৱেইট জোখা কম্পিটিশ্যন চলি আছে নে মই উইনাৰ ৱেইটত চাওঁ কিমান আৰু বাঢ়ি গ'ল যে 94.45 মোৰ এশ মই চবতকৈ বেছি মোৰ ৱেইট बहुत गरम ना नहीं मुझे 2 किलो मेरा 50 ग्राम बढ़ गया का 67.65 কি হল হেলথ চেকআপ হইতেছে হেলথ চেকআপ কি বস্তু কি দেখাবা মোৰ ভয় লাগে এইটো মই ক'ৰবাত পেলাম মই চুগাৰ জুখিলি চুগাৰ নৰ্মেল আছে ৱেইটটো যিমান কমিছিলে সিমানেই আছে ক'ত লৈ গৈছা ইমান কাপোৰ সঁচাকৈ দেই কেইটা কিনিছিলে মুনু মুনু অঁ আমাৰ হেৰিটো ক'ত গ'ল ভাতটো ভাতটো চাই ল'মগৈ দে ইমান কাপোৰ ভাতটো চাওঁগৈ দে মোক পানীও নিদিলে হেৰিও নিদিলে খাওঁ ভাতৰটো ক'ত আছে ভাতৰটো খাই দেখিব নিদিলে অঁ কেনেকৈ এইটো মানুহ হৈ যাব নেকি কি সাধুটোত যে আছিলে মমো কি হ'ল মমো অঁ কিবা এটা হৈছে কি হৈছে কোৱাচোন কি হৈছে তুমি লুকাই আছা তুমি কেলে লুকাই আছা ক'ত আছিলে
কিবা এটা হৈছিলে ন তোমাৰ অঁ কি হ'ল কি হৈছে তোমাৰ যাওঁ এতিয়া মই কোল্ড ড্ৰিংক খাওঁ কোল্ড ড্ৰিংক বহুত গৰম হৈছে গৰমতে প্ৰেছাৰ হাই হৈ গৈছে মোৰো মই আজি কালিৰ পৰা মূৰ ঘূৰাই আছিলে আজি মই আপোনালোকৰ গান এটা গাম বুলি ভাবিছিলোঁ নুজুৰিব কিন্তু তলত পাইছে Good, very good. Anise baise. Aw nai de ni amik bhat de. Makona. Khana. Eki bang kha. Khai dia. Muru kha bhat kan lu. Ayo peso. Mulai makan ini. Mami ani juga. Mami bhat mau aku nak sih deh. Nani itu. Kalau lo ngaji mak orang lain lihat doba. Ini dia beri kita kalau. Mahal lagi seribu. Nalai. Mas di bawah. Mami coba dong mas. Video rupa. Bahaya kan? Kali kalau kan ho. Nanti potong dulu lah, dulu. Habis. Dil kalau. Habis. Nah, habis ini. Pasal lalu itu. Bayangin. Do bayi dulu. Oh, mas pis kele lagi gol. Ada punya. Ini bilang udah main deh. Ada dah. Mau timbang kalau ya, tengok baca. Iman kali. Coba plate coba di papa yang nak. Ada kele dua muka tapi zaman kau mana kumula pista kita semua. Kenapa? Kalangan, kada. Dia nak ni tu. Maki kan? Itu. Bukan. Bukan itu. No, itu aja macam. No, kau itu nama kau pasti macam satu. Mau pasti anu na. Buat video. Costa. Saya kan ayuan itu. Itu boleh. Cuma mitai ke ni? Wah, di pertama mitai kini sah. Wow, memang hunya kan? Di pertama mitai kini sah. Pas tu kya apa? Di pertama kini pasal ni. Wah, mama. ইমান ধুনীয়াকৈ ভাত খোৱালে ভাত খুৱাই কি কৰোঁ দেখা কি কাম কৰিলোঁ মই Pusang malah basam
ধুলা দেখিছে খুৱাই বুৱাই বাচন ধোৱালে পোছা মৰালে কেলে হাঁহিছে ইমান অকণমান শুম খালো বলো অকণমান শুমাও যাম দিয়ক ন কোন এইটো কি কৰিছা তুমি অলপ খুবাইছ টেণ্ডা লাগিছে নেকি টেণ্ডা ঠাণ্ডা লাগিছে কিমান ঠাণ্ডা লাগিছে বহুত তুমি এতিয়া আমাৰ ঘৰলৈ কেতিয়া যাবা সানডে চানডে যাবা আমাৰ ঘৰলৈ গ'লে কি খাবা ফুলকবি কবি খাব কি খাবা কোৱা মই আলু পিটিকা ভাত আমাৰ চিকেন ড্ৰাই ফ্ৰাই গাহৰি ড্ৰাই ফ্ৰাই খাম কি খাবা গাহৰি দাই খাম ভাল পাওঁ গাহৰি ড্ৰাই ফ্ৰাই গাহৰি দেখা নাই কিন্তু গাহৰিটো বৰ্তমান তোমাৰ নামটো কি খাই বুলি কৈছে তোমাৰ নামটো কি নামটো এঞ্জেল এয়া চক তোমাৰ গৰম হোৱা নাই এইটো খোলা এইখন মোৰ প্ৰথম কলেজ যোৱা স্কুটি কলেজৰ এটাত লোৱা স্কুটি গৰম গৰম ৱাও মনো বহুত ধুনীয়া দিছে অলপ হিল টাইপ চেনেল এযোৰ পিন্ধি ল'ব লাগিব মোকো এটা লাগে এইযোৰ চেনেল ইয়াৰ লগত মেটচ হোৱা নাই অলপ মডেলিঙৰ নিচিনাকৈ খোজকাঢ়িবা দেই এনেকৈ এনেকৈ কেনেকৈ চেনেলযোৰ মজা লাগিছে চেনেলযোৰ ধুনীয়া লাগিছে মোক এনেকুৱা চেনেলযোৰ লাগে যোৱা এতিয়া ধুনীয়াকৈ খোজকাঢ়ি হা ধুনীয়াকৈ প'জ দিয়া প'জ দিয়া পাপা এটা দেখোন শুনো পাপাক মাৰি যাওঁ পূজাৰ কাপোৰ কিনিলে ভণ্টিৰ ছোৱালীজনী মানে ভাগিনজনীয়ে আৰু আমাক পিন্ধি পিন্ধি দেখাই আছে এই পৰ্দাখিনিও সেইখনত উঠাওচোন আমি খুব উৎপাত কৰিলোঁ কিন্তু মোৰ ফোনৰ মেমৰি ফুল হৈ গ'ল আৰু ভিডিঅ'টো কমপ্লিট আৰু কণ্টিনিউ নহ'লে ইয়াতে সামৰণি মাৰিলোঁ আৰু ঘৰ ঘূৰি আহিলোঁ বাই বাই